হেল্ল' বন্ধুসকল, আপোনালোকৰ কি খবৰ? খবৰ চাগে নিশ্চয় ভাল। আজি মই এবাৰ ফুৰিব আহিলোঁ। আমাৰ জাগিৰোডৰ পিনে আহিছোঁ বৰ্তমান, আৰু মোৰ লগত আছে ৰূপজ্যোতি আৰু মই আছোঁ। আৰু আমি আজি এতিয়া গৈ আছোঁ জাগিৰোডৰ ওচৰতে আছে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ গণেশ মন্দিৰ, আৰু গণেশ মন্দিৰটোত আমি গৈ আছোঁ এতিয়া। আৰু মই আগতে আহি পোৱা নাই মন্দিৰটোত, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। চ' মন্দিৰটো চাওঁ কেনেকুৱা, আৰু আপোনালোককো দেখাওঁ কেনেকুৱা হয়। আপোনালোকে চাই এবাৰ জনাব কমেণ্ট কৰি কেনেকুৱা লাগে। শুনিছোঁ এছিয়াৰ ভিতৰত ডাঙৰ গণেশ মন্দিৰ। চ' এতিয়া গৈ আছোঁ মন্দিৰটোৰ পিনে, আৰু বেছি সময় নাই, অলপ গ'লেই পাম চাগে। আমি এই মন্দিৰটো পামেই, আৰু এইপিনে ৰাস্তাটো এইটো। এয়া হৈছে এই মন্দিৰটো আহি পালোঁ। তো মই ভিডিঅ'টো দেখুৱাই আছোঁ এফালৰ পৰা। তো আমি মন্দিৰটো আহি পালোঁ, আৰু মন্দিৰটোৰ ওচৰতে এয়া হৈছে কলং নদী। আৰু সকলোৱে চিনি পায় চাগে কলং নদী। কলং নদীৰ ওচৰতে এইপিনে গণেশ মন্দিৰ। এয়া হৈছে গণেশ মন্দিৰ, আৰু এছিয়াৰ ভিতৰত সৰ্ববৃহৎ গণেশ মন্দিৰ। চ' আমি ভিতৰৰ পিনে যাওঁ, ভিতৰৰ পৰিৱেশটো দেখুৱাওঁ কেনেকুৱা ভিতৰৰ। আমি এতিয়া মন্দিৰটো আহি পালোঁ, আৰু এই মন্দিৰটো আছে আমাৰ জাগিৰোডৰ ওচৰৰে, জাগিৰোডৰ সমীপত, আৰু বহা বৰজাৰী বুলি কয় এই ঠাইখনৰ নাম। আৰু এই মন্দিৰটোৰ তলত মানে ভৰি ধোৱাৰ যিসকল আমাৰ তীৰ্থযাত্ৰী আহে বা মন্দিৰত যাবলৈ আহে, সেইসকলৰ কাৰণে ভৰি ধোৱাৰ কাৰণে এটি ধুনীয়া সুন্দৰ ব্যৱস্থা কৰা হৈছে। মানে কি, ইয়াৰে এই নদীটো হৈছে কলং নদী, আৰু এই কলং নদীটো শিলেৰে ধুনীয়াকৈ খটখটলি বনাই দিছে মানে ভৰি ধোৱাৰ কাৰণে। কি সুন্দৰ পৰিৱেশ, বহুত ধুনীয়াকৈ বনাইছে, আৰু বহুত ভাল লাগিছে পৰিৱেশটো। ডাঙৰ নহয়, পৰিৱেশটো বহুত ধুনীয়া। আমি ভৰি ধুই লওঁ, দৰ্শন কৰি আছোঁ অলপ মন্দিৰটো। আৰু এই কলং নদী, বাৰিষাৰ সময়ত ওপৰলৈকে পানী যায় চাগে ন? যায়। বঢ়িয়া, মজা। এই নদীটো দেখাই দিয়া একবাৰ। এইপিনে মাছ মাৰি আছে নদীত। এয়াও চ' এয়া হৈছে গণেশ মন্দিৰটো, আমি যিটো মন্দিৰৰ কথা কৈ আহিছোঁ। আৰু মই মন্দিৰটোৰ ভিতৰ ভাগৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। আৰু এনেদৰে খুব সুন্দৰকৈ ইয়াৰে পাৰসমূহ আছে, আৰু পাৰসমূহ ইয়াতে পৰি আছে। আৰু মন্দিৰটোৰ পিছৰ ভাগতো আছে এটা সৰু মন্দিৰ, সেইটো হৈছে আপোনাৰ হনুমান মন্দিৰ। আৰু আমি হনুমান মন্দিৰটো দেখুৱাম, আৰু গৈ আছোঁ এতিয়া হনুমান মন্দিৰটো চাবলৈ। বাবাজী, আপোনাৰ ইয়াত থাকিব কিমান বছৰ হ'ল? আমাৰ ইয়াতে 12 বছৰৰ ওপৰ হৈ আছে। 12 বছৰ। আপুনি জনাত কিমান পুৰণি মন্দিৰটো? এইটো 1200 বছৰ আগৰ। 1200 বছৰ আগৰ। 1200 বছৰ আগৰে বাবা। ইয়াৰ মাহাত্য কেনেকুৱা? মাহাত্যটো তাৰমানে 1200 বছৰ আগতে আৰু 4 দিনত হা। এইটো আমিতো গম পাইছোঁ বেছি দিন হোৱা নাই, 150 বছৰ মানত। 150 বছৰমান আগত গম পাইছোঁ এই জিলিকা ডেকা, এই গাঁৱী মিডিয়া জিলিকা ডেকা মহা আছিল। মহাস্তুতি হেৰাই গ'ল, বিচাৰি নাপায়। তাৰপিছত
সপন দেখুৱাইছে শিলিকা দেখা গাঁও কিনিলে হয় শিলিকা যেতিয়া সপন দেখাইছোঁ যে মই এনেকুৱা জেগাত আছোঁ পাহাৰত তোৰ মৰকেইটা আমাৰ চাৰিওফালে শুই আছে তো এই মৰকেইটাও লৈ যা আৰু মোকো আহি অলপ পূজা পাতল চাফ চিকুণ কৰি অলপ পূজা পাতল খোৱা সেই কিন্তু এই শিলিকা দেখাই এইটো গম পাইছোঁ প্ৰতিদিনে তীৰ্থযাত্ৰীৰ প্ৰত্যেকদিনেই কম বেছ হৈয়ে থাকে এছিয়াৰ ভিতৰত এছিয়াৰ ভিতৰত সৰ্ববৃহৎ গণেশ মন্দিৰ এছিয়াৰ ভিতৰত সৰ্ববৃহৎ গণেশ মন্দিৰ আৰু এইপিনে হনুমান মন্দিৰ